আজি বুনগাৰ ঘৰত আহিলোঁ, মোৰ জন্মঘৰ। এই লগত মায়ে আছে, মায়েও মোবাইল টিপে আজিকালি। ইয়াতকৈ আনন্দ আৰু কি আছে। মায়ে মই অহাৰ কাৰণে তোৰ কেনেকুৱা লাগিল কচোন? বৈদ্য ভাল। আৰু দেখোন ভাই বোৱাৰী বোলে কি ক'লা তুমি কি ক'লা? মাছ কি ক'লা? মই ঘৰত নিয়াৰ কাৰণে তুমি ৰন্ধা মাছ ভৰাই দিবা? কিয় দিবা? আচ্ছা 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 আচ্ছা। যে এনেকৈ তাৰমানে বিৰাটেই ভাল লাগে এই ঘৰত আহি। এয়া হ'ল কুসুম ডেকা মোৰ মাৰ নাম। এইকাৰণে মোৰ থকা ঘৰটোৰ নাম হ'ল কুসুম ভৱন। সেইকাৰণে মাৰ আয়ুসটো বৃদ্ধি হওক, সেইকাৰণে মোৰ এই গুৱাহাটী পূবশৰণীয়াত মই থকা ঘৰটোৰ নাম হ'ল কুসুম ভৱন। এই মাইন নামে দি আছে। তে ৰাইজসকল চাওক, মানে মই যে তোক মোৰ থকা ঘৰটো যে তোৰ নামটো দিলোঁ, তোৰ কেনে লাগছে? ভাল লাগছে মানে তোক এতিয়া মানে মাহিলী যদি তোক 500 টকাৰ ঔষধ লাগে, এতিয়া 200 টকা মাইনাছ হৈ গৈছে না, 100 টকা হ'লে হয়। সেয়া তাৰমানে আজিকালি মানুহবিলাক কেনে জানে, মায়েও মানে টিক্সটো জানে। তাৰমানে তহঁতে মোক পইচা দি থাকিবি, মোৰ 4টা নাতনি, গতিকে মই সকলোকে যাবৰ সময়ত অলপ অলপ দি থৈ যাব লাগিব। সেইকাৰণে এইটো নকয় যে আমি ভাবোঁ যে মাইক আচ্ছা তই সেইটোতো তই আমিতো দি থাকিম, সেইটো তোক দিয়ে আছোঁ, তই নেদা বুলি কোৱা নেকি কচোন? আহাৰ প্ৰতি দি আছোঁ, কিন্তু যে মানে আমি থকা ঘৰটো যে তোৰ নামটো যে দিছোঁ যে কুসুম ভৱন, সত্যনাৰায়ণ পূজাত যায়, শিৱ পূজাত যায়, আৰু কিবা এটা বাইপেচ শ্ৰাদ্ধত যায়। খানাটোহে দিলি, কিন্তু হবিচৰ পৰাই পিণ্ডৰ পৰাই ঠগিত গেলে বামনক ডাক গেলে মোৰ চব তই দিব লাগিল। তাৰপিছত বাবানৰ শ্ৰাদ্ধ কৰিলেও তাতেও মই অলপ যোগ দিবা লাগিল, প্লাছ কৰিব লাগিল। ঠগিখনত আকলাইনো ৰাজুটোক কিনকে হেৰি কৰা খানাৰ জগালটোহে দিলি, বাকী এলাখান মোৰ এইগিলা তোৰ। গতিকে তাতো 4-5 হাজাৰ। মই সেইটো লাইন ঠিকে আছে, যিহেতু তই পুত্ৰক জন্ম দিছা ব্যৱসায়ী হিচাপে, তই ব্যৱসায়ী হিচাপে কথা কৈছা। কিন্তু মেইন কথাটো হ'ল কি, যে মই থকা ঘৰটো যে তোৰ নামটো দিছোঁ, তোৰ কেনে লাগছি? মজা লাগছি না? আমি কি ভাবোঁ জানা, আমি ৰাইজক কওঁ যে মাই থাকাওঁতে যদি মাইৰ নামটো মোৰ ঘৰত দিছোঁ কুসুম ভৱন, গতিকে মাইক যদি আমি 1000 টকাৰ টেবলেট দিওঁ, এতিয়া লাগে মাইক 700 টকা বা 500 টকা। 2টা টেবলেট নাখালেও কথা নাই, কিন্তু মাই বিৰাট শান্তি পাইছে। এইটো কথা সত্য না অসত্য? আৰু যে দেউতা ঢুকোৱাৰ পিছতে যে দেউতাৰ নামে আমি চাৰিওফালে প্ৰচাৰ কৰিছোঁ, আজি মন্দিৰ পৰ্যন্ত ওম কৈলাশ মন্দিৰ, ওম কৈলাশ এণ্টাৰপ্ৰাইজ, ওম কৈলাশ ট্ৰেডাৰ্ছ, চব গোটেইবিলাকে দেউতাৰ নামেদি আমি কৈছোঁ। এইটোত মানে কেনে এটা সন্তুষ্ট পাইছা? আজি কৈলাশ ফেক্টৰী, বহুত আনন্দ। এতিয়া এই আনন্দৰ কাৰণে তই 2টা টেবলেট কমকৈ খালেও হৈ যায় আজিকালি। আগতে যিমান খাইছিলি এতিয়া কমকৈ খালেও হয়, যিহেতু তোৰ আনন্দ বাঢ়ছে। তে এই কথাটো এখনি শুনবাৰ কাৰণে আজি ৰাইজক এইটোৱে কৈছোঁ যে মাতৃক আৰু পিতৃক সন্মান কৰিব লাগে, আৰু সন্মান কৰাৰ পিছতে আচলতে ভগৱানেও তাৰমানে হেল্প কৰে মানুহৰ জীৱনত। আজি আইতাৰ কোনো স্বাৰ্থ নাই। আইতা সেইকাৰণে মোৰ ছবিনকো সি কিবা এটা বন্ধ কৰাৰ কথা কৈছে, কিন্তু মোৰ কথাখিনিত মানে আইতাই শুনছি, দিয়া নাই। এইটোৱে মাৰ মনত স্বাৰ্থ নাই, আৰু এইটোৱেই জিন্দাবাদ। আৰু যিয়ে নহওক মাই নিশ্চয় ভাল পাব।
আৰু নিশ্চয় ভাল পোৱা বুলি আপোনালোকক ক'লেই যে মাইৰ নামত মই ঘৰৰ নামটো দিয়াৰ কাৰণে, আৰু দেউতাৰ নামত আমাৰ গোটেই অনুষ্ঠানবিলাক চব দেউতাৰ নামতে। তো জয় হিন্দ মাই, সকলোৱে ভালে থাকক, আৰু তইও ভালকৈ থাক, তই যাতে 120 বছৰ থাকিব পাৰা। তো জয় শ্ৰীৰাম মাই, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় সীতাৰাম, জয় সীতাৰাম, ৰাধে ৰাধে, ৰাধে ৰাধে, ওম গোবিন্দ, ওম মৃণালৰপি। ওম গোবিন্দাই নমঃ। এয়া নিৰ্মলাপি মানে এইটো আমাৰ সেই প্ৰাংগণতে থাকে ফেক্টৰীৰ, এটা সেইটো ছোৱালী। গতিকে এইগিলাখনতে কওঁ যে মায়েৰ স্বাৰ্থ কোনো নাই। গতিকে জয় শ্ৰীৰাম, সকলোৱে আনন্দত থাকক। এনেকৈ মাতৃ আৰু পিতৃ পূজা কৰাটোৱেই হ'ল আমাৰ প্ৰথম কৰ্তব্য। জয় শ্ৰী